কালিকা লগা মাছৰ যাদুৰ বলত নতুন ঘৰটো পাই ৰতনৰ বৰ ফূৰ্তি লাগি আছিল। সেয়েহে সি মাকক ক'লে, মা, মা, নতুন ঘৰটো পাই মোৰ কিন্তু বৰ ফূৰ্তি লাগি আছে। আমি এটা কাম কৰোঁ, ওচৰ চুবুৰীয়াক মাতি এটা পাৰ্টিকে দিওঁ দিয়া। পুতেকৰ কথা শুনি মাকে ক'লে, খাবলৈ নাই কণটো, বৰ হবাহলৈ মনটো। ছাত্ৰ ছাত্ৰীসকল, ৰতনৰ মাকে কি ক'লে তোমালোকে বাৰু বুজি পালানে? এয়া হৈছে এটা ফকৰা যোজনা। ফকৰা যোজনাবিলাক আমাৰ অসমীয়া সাহিত্যৰ একোটা সম্পদ। এইবিলাক আজিকালি ল'ৰা ছোৱালীয়ে পাহৰিয়ে গৈছে। সেয়েহে আমি এইবিলাক মনত ৰখা উচিত আৰু মাজে সময়ে আমি এইবিলাক ব্যৱহাৰ কৰি থকা উচিত। ফকৰা যোজনাবিলাকত কিছুমান বিশেষ অৰ্থ সোমাই থাকে। খাবলৈ নাই কণটো, বৰ হবাহলৈ মনটো। ইয়াৰ অৰ্থ হ'ল যে ঘৰত খাবলৈ চাউল অকণ নাই আৰু তুমি গোটেই ৰাইজক মাতি বৰ সবাহ পাতিবলৈ বিচাৰিছা। ঘৰত আমি দুজনে খাবলৈকে চাউল নাই, তুমি বাৰু ওচৰ চুবুৰীয়াক মাতি আনি ভোজ ভাত খুৱাবলৈ ক'ৰ পৰা চাউল যোগাৰ কৰিবা? ঘৰটোনো কেনেকৈ হৈ উঠিল ভগৱানেহে জানে। মই হ'লে একোৱেই বুজি নাপালোঁ দেই। মা, তুমি এইবোৰ একো চিন্তা কৰিব নালাগে। মই বাৰু ঘৰটোৰ বাবে বিভিন্ন ধৰণৰ আচবাব আৰু লগতে খোৱা বস্তুৰো ব্যৱস্থা কৰিম। ৰতনে নিজৰ কোঠাৰ ভিতৰলৈ গ'ল আৰু যাদু লগা মাছৰ ফুলপাহ উলিয়াই ল'লে। আমাৰ ঘৰটোৰ বাবে চকী, টেবুল, বিচনা আদি আচবাব আৰু লগতে পাৰ্টিৰ বাবে ধুনীয়া ধুনীয়া খোৱা বস্তু আহিব লাগে। ৰতনে নিজৰ ইচ্ছা প্ৰকাশ কৰাৰ লগে লগেই ক'ৰবাৰ পৰা আগৰ দৰেই সেই অদৃশ্য কণ্ঠস্বৰটো ভাহি আহিল। তোমাৰ ইচ্ছা পূৰণ কৰা হ'ব, কিন্তু তাৰ আগতে তুমি কেইটামান প্ৰশ্নৰ উত্তৰ দিব লাগিব। প্ৰশ্নবিলাকৰ উত্তৰ মই নিশ্চয় দিম। তুমি পৰিৱেশ অধ্যয়নৰ কেইটামান প্ৰশ্নৰ উত্তৰ দিয়াচোন। সম্পদ বুলিলে কি বুজা? প্ৰকৃতিত বহুতো সামগ্ৰী পোৱা যায়। এই সামগ্ৰীবোৰৰ ভিতৰত যিবোৰ আমি আহৰণ কৰি ব্যৱহাৰৰ উপযোগী কৰি লওঁ, এই সামগ্ৰীবোৰকে সম্পদ বুলি কোৱা হয়। তিনিবিধ খনিজ সম্পদৰ নাম কোৱাচোন। তিনিবিধ খনিজ সম্পদ হৈছে খাৰুৱা তেল, কয়লা আৰু চূণশিল। তুমি বাৰু মোক এটা প্ৰশ্নৰ উত্তৰ দিয়াচোন। তিনিচুকীয়া জিলাৰ মাকুমৰ কোনটো অঞ্চলত দুষ্প্ৰাপ্য হলৌ বান্দৰে জনবসতিপূৰ্ণ গাঁৱত মানুহৰ সৈতে একেলগে বসবাস কৰে? তিনিচুকীয়া জিলাৰ মাকুমত কেইবাখনো গাঁও লগ লাগি এটা বৃহৎ অঞ্চল আছে। সেয়া হৈছে বাৰেকুৰি অঞ্চল। এই বাৰেকুৰি অঞ্চলত হলৌ বান্দৰবিলাকে মানুহৰ সৈতে একেলগে বসবাস কৰে আৰু গাঁওবাসীয়ে এই দুষ্প্ৰাপ্য হলৌ বান্দৰবিলাকক মাজে সময়ে খাদ্য যোগান ধৰে। ৰতনৰ পৰা সঠিক উত্তৰ পোৱাৰ লগে লগে অদৃশ্য কণ্ঠস্বৰটো বতাহত মিলি গ'ল আৰু অলপ পিছতেই প্ৰথমতে আচবাববিলাক আৰু তাৰ পাছত ধুনীয়া ধুনীয়া খোৱা বস্তু নিজে নিজেই ক'ৰবাৰ পৰা উৰি আহিল। ইমান ধুনীয়া পাৰ্টি দিয়াৰ বাবে ধন্যবাদ ৰতন। পাৰ্টিটো কিন্তু বহুত ভাল লাগিল দেই ৰতন। তোমালোকলৈও বহুত বহুত ধন্যবাদ থাকিল।